এয়া আমি নামুৰ থাৰ্মেল পাৱাৰ ষ্টেচনৰ বৰপুখুৰীলৈ গৈ আছোঁ। আমি আমাৰ ছাৰে এটা শৰালি হাঁহ উদ্ধাৰ কৰিলে। এতিয়া আমি এই বৰপুখুৰীত শৰালি হাঁহটো এৰিবলৈ গৈ আছোঁ। কোনো দুষ্ট লোকৰ হাতত যাতে নালাগে সেইকাৰণে আমি নিজে আহিছোঁ বৰপুখুৰীলৈ। আৰু খুব মনে মনে যাব লাগিব, অন্য হাঁহবিলাকেও ভয় খাই যাব। এয়া লগতে এৰি দিয়া হ'ব। পাপু অকণমান দেখাই দিবিচোন। বহুত হাঁহ, এইটো হাঁহ দেখা পাইছে আপোনালোকে, এইটো আমি এৰি দিম এতিয়া। এয়া আমি এৰি দিয়া হ'ল। এতিয়া পুখুৰীটোৰ এইফাললৈ যিমান আছে তাত বহুত শৰালি হাঁহ আছে। সেইটো গৈ আছে আমি এৰি দিয়া হাঁহটো। সেইটো সি আচলতে ছাৰ উৰিব নাজনা এতিয়ালৈকে, সৰু হয় পোৱালি হয়।